কবিতাৰ শিৰোনাম জাৰজ। কবি চন্দন চক্ৰৱৰ্তী। পাঠ অনামিকা ৰয়। মা, মোক এনেদৰে কিয় নৰ্দমালৈ দলিয়ালি? নৰ্দমালৈ দলিয়াওঁতে তোৰ অকণো দুখ নালাগিলনে? তোৰ মাতৃ হৃদয় এবাৰলৈ কম্পিত নহলনে? এটোপাল চকুলেও নলালে নেকি অ' মা? যদি সমাজৰ আগত মুখ উলিয়াবলৈ সাহসেই নাছিল, তেন্তে মোক 10 মাহ 10 দিন কিয় তোৰ গৰ্ভত ৰাখিছিলি? কিয় ভূমিষ্ঠ হ'বলৈ দিলি? তাৰ আগতে কিয় মোক শেষ কৰি নেপেলালি? মোৰ কি দোষ আছিল মা? মোৰ জন্মৰ আঁৰত এনে কি ৰহস্য আছিল? কোনোবা বন্ধ কথাৰ কোমল বিচনাৰ মখমল চাদৰত তোৰ যৌন ক্ষুধাত, নে কোনোবা নৰপিশাচৰ যৌন নিৰ্যাতনৰ বলি হৈ মোৰ ভ্ৰূণ তোৰ গৰ্ভত সংস্থাপিত কৰিছিলি? সেয়া যিয়েই নাছিল কিয়, কিন্তু মোৰ দায়িত্ব ল'বলৈ কিয় তই অপাৰগ হলি? মোক এনেদৰে দলিয়াই দিওঁতে তোৰ হৃদয়খন ইমানেই কঠোৰ আছিল নে? সঁচাকৈ তোৰ সন্তান হিচাপে যে মোৰ পৰিচয় দিবলগীয়া নহল, ভাল হ'ল। জীয়াই থকাহেঁতেনতো সমাজে মোক জাৰজ বুলি ক'লেহেঁতেন। মনত ৰাখিবি, এগৰাকী নাৰীৰ বাবে এটি সন্তান জন্ম দিয়াটো যিমান কষ্টকৰ কথা, তাতকৈ মাতৃত্বৰ সুখানুভূতি বহু গৌৰৱৰ কথা।